নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজি আহিলোঁ মই ঘৰলৈ, হোজাই ঘৰলৈ। বহুতে সুধিয়ে থাকে মোৰ ঘৰ ক'ত, কি কথা, বহুতে সুধিয়ে থাকে। আচলতে মই কথাটো কোৱা নহয়, আৰু ঘৰৰ পৰা ওলাওঁতে মই ভিডিঅ' বনাম বুলি ভাবিতো মই বনাবই নোৱাৰিলোঁ। ভাবিলোঁ মই ঘৰত গৈ পেলাই বনাম, কাৰণ বহুত দৌৰা দৌৰিকৈ অহা হয়, আমাৰ নিজৰ গাড়ীও নাই ধৰক, সেইটো কাৰণে আমি ট্ৰেইনত আহিবলগীয়া হৈছিলে। আৰু ধুমাধুম আহিলোঁ, আৰু ট্ৰেইনৰ টাইম যিহেতু আমি সেইখিনি সময়ত ব্লগ বনাওঁ বুলিলেও বনাব নোৱাৰোঁ। ভাবিলোঁ ঘৰত গৈ পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিম। আৰু এতিয়া আহিলোঁ, আৰু বিশেষকৈ মোৰ মানে কি আজি ভতিজাজনীৰ বাৰ্থডে আছিলে, সেইটোৱে স্পেচিয়েল ডে আজি, সেইটো কাৰণে আহিলোঁ। আৰু ইয়াত ননদ আহিছে, এইয়া টিকলাটো দেখিছিলে। এয়া কিন্তু সিহঁতে বেংগলীতে কয়, মইতো বেংগলীত ক'ব ভালকৈ নোৱাৰোঁ। এটা আহে আৰু মানে কোনোবা সময়ত উত্তৰটো দিব পাৰোঁ, আৰু বৰ বিশেষ নোৱাৰোঁ। সেইটো কাৰণে সিহঁতৰ লগত এডজাষ্ট হৈ গৈছোঁ, কাৰণ সিহঁতে ধুনীয়াকৈ ক'ব পাৰে ন, আৰু মই বুজি পাওঁ, কিন্তু মই ফিৰাই পেলাই ভালকৈ ক'ব নোৱাৰোঁ। এনেকৈ চলি আছোঁ, পুৰা আয়োজন চলি আছে। দিদি পুৰা ব্যস্ত, কাপোৰ চেঞ্জ কৰিবলৈ হোৱা নাই, আৰু এই ৰুম চুম সজোৱাত লাগি আছে পুৰা। মানুহ আহিব সময় হৈছে, আৰু এতিয়া লাহে লাহে চেঞ্জ কৰিব সিহঁতে, তাকেই কৰি আছে, আৰু চবেই লাগি আছে এতিয়া। এইখিনি মানে কি এয়া চাওক, পিছত বাহিৰটো আন্ধাৰ আন্ধাৰ হৈ আছে, মই বাহিৰত একো নাই বাৰু নিয়া নাই, অলপমান দেখাই দিম। লাগি আছে আৰু দেই, এইফালে লুচি চুচি বেলাত লাগি আছে। আৰু এইজনী হৈছে মোৰ মাজু ননদ, পুৰা মা নহয় যে আমাৰ শাহু মা ৰখিয়া আছে। এইফালে চবেই ৰন্ধা বঢ়াত লাগি আছে, চবেই ৰন্ধাত ব্যস্ত। এয়াই হৈছে আমাৰ হোজাই ঘৰখন, আৰু মাক জীয়েক পুৰা লাগি আছে আৰু দেই, চাওক আপোনালোকে। এয়া মই অৱশ্যে আহিলে ইমান কাম কৰিবলৈ নাপাওঁ, বহুত দিনৰ মূৰত আহোঁ যে। আজকে আমার জন্মদিন, আমাকে আশীর্বাদ দিও, আশীর্বাদ দিও। Happy birthday dear sweetheart, happy birthday to you. Happy birthday dear sweetheart, happy birthday to you. Happy birthday dear sweetheart, happy birthday to you. This is your day, so let's celebrate. Happy birthday to you. Happy birthday dear sweetheart, happy birthday to you. Happy birthday dear sweetheart, happy birthday to you. Happy birthday dear sweetheart, happy birthday to you. This is your day, so let's celebrate. এতিয়া আমাৰ খোৱা পৰ্ব চলি আছে, আমাৰ ননদ জোঁৱাই খাই আছে। এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া আমাৰ শহুৰ দেউতা হয়, বাবাৰ বেমাৰ হৈ আছে, একো ক'ব নোৱাৰে ভালকৈ কথা, সেইটো কাৰণে বাৰু কোৱা নাই। এয়া ননদ, এতিয়া আমি যাওঁ। অঁ, আমাৰ এই গলি এইখিনি জেগাত থাকিলে বহুত ভাল লাগে ন, কামপুৰত যাবই মন নাযায়। আমাৰ ঘৰত কেতিয়া যাবা? যাবা সোনকালে, পুচিক লৈ যাবা। পূজাৰ পিছত কিয়, পূজাৰ কামপুৰত চোৱাকৈ যাবা। এইবোৰ এতিয়া টিক টিককৈ আহি আছোঁ ৰ'দৰ তাপত। আমি চাওঁ